নমস্কাৰ বন্ধুসকল, মই বিকে আজি আপোনালোকক মোৰ এই ইউটিউব চেনেল আই.ডট বিকিলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষাত আহি থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। গতিকে বন্ধুসকল, পলম নকৰি ব'লক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাজধানীৰ নাম কি? ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী। ২ নম্বৰৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰভাষা কি? ভাৰতৰ ৰাষ্ট্ৰভাষা হৈছে হিন্দী। ৩ নম্বৰৰ প্ৰশ্ন, ভাৰত ব্ৰিটিছৰ শাসনৰ পৰা কেতিয়া স্বাধীন হয়? ভাৰতবৰ্ষই ব্ৰিটিছৰ শাসনৰ পৰা 1947 চনৰ 15 আগষ্টৰ তাৰিখে স্বাধীনতা লাভ কৰে। ৪ নম্বৰৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ সংবিধান কেতিয়া প্ৰৱৰ্তন কৰা হয়? স্বাধীন ভাৰতৰ সংবিধান 1950 চনৰ 26 জানুৱাৰী তাৰিখে প্ৰৱৰ্তন কৰা হয়। ৫ নম্বৰৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকী কোন আছিল? বন্ধুসকল, স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকী আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। বন্ধুসকল, আজিৰ ৬ নম্বৰৰ প্ৰশ্নটো হৈছে, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকী আছিল পণ্ডিত জৱাহৰলাল নেহৰু। ৭ নম্বৰৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰীগৰাকী কোন আছিল? বন্ধুসকল, স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰীগৰাকী আছিল ৰাজকুমাৰী অৰ্মিতা কৌৰ। ৮ নম্বৰৰ প্ৰশ্নটো হ'ল, স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীগৰাকী হৈছে মৌলানা আবুল কালাম আজাদ। ৯ নম্বৰৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান দিন? বন্ধুসকল, উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৫ বছৰ। বন্ধুসকল, আজিৰ ১০ নম্বৰৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোন ৰাজ্যত শিক্ষিত হাৰ আটাইতকৈ বেছি? বন্ধুসকল, ভাৰতৰ কেৰালা ৰাজ্যত শিক্ষিত হাৰ আটাইতকৈ বেছি। বন্ধুসকল, আমাৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লগতে থকা বেল বুটামটো টিপি দিবলৈ নাপাহৰিব। তেতিয়া মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে অতি সোনকালে চাব পাৰিব। গতিকে বন্ধুসকল, কাইলৈ আকৌ এটা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে মই আজি আপোনালোকৰ পৰা বিদায় মাগিলোঁ।